बोलबम बोलबम। গুড মৰ্ণিং সকলোকে। আৰু মই গৈ আছো শিৱ মন্দিৰত। আজি যিহেতু শাওণ মাহৰ সোমবাৰ, তো পানী ঢালিব গৈ আছো। আৰু চাওক গোটেইখিনি গেৰুৱা গেৰুৱা একদম অৰেঞ্জ কালাৰ হৈ পৰিছোঁ মই। হাই হেল্ল' নমস্কাৰ সকলোকে। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলক স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক, সেয়াই কামনা কৰিছোঁ। তো বৰষুণ দি আছে, সেইকাৰণে লৈছোঁ ছাতিখন। গা চা ধুলোঁ আৰু ঘৰতে নদীত আৰু ক'ত গা ধুম, আৰু ঘৰৰ পৰা পানী ল'লোঁ। পানী লৈ কিনে এতিয়া গৈ আছোঁ শিৱ মন্দিৰত পানী ঢালিবৰ কাৰণে। মই আছোঁ, ইফালে মা আছে আৰু দেউতাই মৰ্ণিঙত ঢালি আহিলে, তথাপিও আমাৰ লগত গৈ আছে। আৰু আছে বৰষুণ পৰি আছে আৰু ভিডিঅ' কৰি গৈ আছোঁ। সেইকাৰণে বৰষুণে দি থাকিলে মোবাইলটো মোৰ তিতি থাকিব নহয়, তাৰ কাৰণে ছাতিখনে ল'লোঁ। আৰু মা সিফালে লোৱা নাই, এনেই আছে আৰু বৰষুণৰ তিতি তিতি। তো আমি এতিয়াহে যাম। আৰু এখেতসকলৰ দি কিনে আহিলে, আমি এতিয়াহে আহিলোঁ। আমি এতিয়াহে যাওঁ, সিহঁতে হ'ল আৰু গৈ আছে ঘৰত। তো বৰষুণ দিলে ন, তাৰ কাৰণে লেট হৈ গ'ল। আৰু মই বহুত সময়ে হ'ল গা চা ধুলোঁ, আৰু মায়ে যাব, সেইকাৰণে মাৰ আৰু কামখিনি কৰোঁতে মিলাতে আৰু লেট হৈ গ'ল। তো এতিয়া গৈ আছোঁ। সেই হ'ব আৰু আজিৰ দিনটোত দি থাকিব পাৰিলে হ'ল না। এতিয়াও বেছি সময় হোৱা নাই, 7টাহে বাজে, একো নহয় নেকি। তো ব'লক মন্দিৰত গৈ কিনে আৰু বাকীখিনি দেখাই আছোঁ নেকি। তো অসুবিধা হয় এনেকৈ খোজকাঢ়ি কাঢ়ি। আৰু চাওকচোন মোক কেনেকুৱা লাগিছে ক'বচোন। আজি একদম গেৰুৱা গেৰুৱা ড্ৰেছত পিন্ধিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব, প্লিজ কমেণ্ট কৰিব। আৰু পূৰা চুলিবিলাক এনেই আছে আৰু পূৰা তিতা নহয় একদম, উপায় নাই আৰু তেনেকৈ। তো ইফালে মা গেৰুৱা, ময়ো গেৰুৱা। দেউতাই মৰ্ণিঙত আহিছিল, আহি কিনে গেৰুৱা ড্ৰেছ পিন্ধি আহি কিনে পূৰা পানী চানী ঢালি দি গ'ল। এতিয়া আমি মায়ে বেটি পূৰা গেৰুৱা গেৰুৱা হৈ পৰিছোঁ। আজি একদম গেৰুৱা গেৰুৱা সাধুৱানী হৈ পৰিছোঁ। গেৰুৱা সাধুৱানী। সিফালে মায়ে লৈছে সেইখিনি আৰু ফুলপাত কিবা কিবি, আৰু মইতো ছাতি ধৰিছোঁ। এফালে মোবাইল বলবম। जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिव। ওপৰৰ পিনে মানুহ এতিয়া পাতল ঠিকেই আছে। লেটকৈ আহিলোঁ, মানুহটোৰ ভিৰ কম, যিহেতু কৰোণাৰ চিজন, অলপমান পাতল হৈ থকা অৱস্থাতে ভাল। বলবম চিৰিয়েদি ওপৰত আহিলোঁ। আৰু এতিয়া ফালে পুৰা পূজা দি আছে। তো বাকীখিনি মানুহবিলাকৰ পূজা দি আছে। আমি এতিয়াহে লাষ্ট, আৰু আহিব লাহে লাহে। দাদা বৌদি হ'ল, পূজা দেওয়া হ'ল, পূজা দিয়া হ'ল। सृष्टि के जन्म से भी पहले तेरा वास था। ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता।
सीपियों की ओट में भोलेनाथ शंकरा, मोतियां हो जिस तरह हे शिवाय शंकरा, मेरे मन में शंकरा भोलेनाथ शंकरा, तू बसा है उस तरह हे शिवाय शंकरा। मुझे भरम था जो है मेरा था कभी नहीं मेरा, अर्थ क्या निरर्थ क्या जो भी है सभी तेरा, बोल बम। तेरे सामने है झुका मेरे सर पे हाथ रख तेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। ओम नमः शिवाय, ओम नमः शिवाय। चंद्रमाला लाट पे बोल बम। भस्म है भुजाओं में, वस्त्र बाग छाल का है खड़ा पाँव में, प्यास क्या और तुझे गंगा है तेरी जटाओं में, जटाओं में, जटाओं में। दूसरों के वास्ते भोलेनाथ शंकरा, तू सदैव ही जिया हे शिवाय शंकरा, मांगा कुछ कभी नहीं भोलेनाथ शंकरा, तूने सिर्फ है दिया हे शिवाय शंकरा। समुद्र मंथन का था समय जो आ पड़ा, द्वंद्व दोनों लोक में विषामृत पे था छिड़ा, अमृत से भी मैं बांट के प्याला विष का तूने खुद पिया। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा, रुद्रदेव हे महेश्वरा, रुद्रदेव हे महेश्वरा। चंद्रमाला लाट पे भस्म है भुजाओं में, बोल बम। তো হৈ গ'ল মোৰ মেইন শিৱ মন্দিৰত পূজা, আৰু এতিয়া যাম স্বামীজীৰ সমাধিস্থলত গৈ কিনে অকণমান ধূপ দি আহিম। আৰু মানুহখিনি পূজা দি আছে সেইফালে, আৰু বৰষুণ দি আছে, কৰোণা ছিজন, তাৰ কাৰণে অলপমান মানুহৰ ভিৰটো কম, নহ'লে প্ৰতি বছৰে বা বহুত ভিৰ হয়, মানে আগত বহুত ভিৰ হৈছিল, আৰু মৰ্ণিঙত আহিছিল নেকি ইমান পোৱা নাই তথাপিও। তো এতিয়া মেইন মন্দিৰৰ পৰা নামি যাওঁ, আৰু এতিয়া দিলে হ'ব। আৰু চাইছে একদম মানে মোৰ অৱস্থা নামানে। ইফালে হ'ল মেইন আমাৰ স্বামীজী, যে স্বামীজী আছিল তাত সমাধিস্থল হয়, তো তাতো প্ৰণাম জনাওঁ, মা আছে আৰু ইফালে মা মই প্ৰণাম জনাওঁ, আৰু চবে দিয়ে তাত দি কিনে ইয়াতেও দিয়ে, চবে দিয়ে, যোনে যোনে মন্দিৰত পানী দিব গ'লে। ইফালে এই যে পূজা দি আছে চবে, তাত দি কিনে যোনে যোনে তাতে আহে, আৰু চবে ইয়াতে আহে পূজা দিব। जय हो शंकरा। অলরেডি আমি ঘৰত যাওঁ, তো এতিয়া গৈ আছোঁ ঘৰলৈ।
ঘৰতো পূজা দিয়া হ'ল ঘৰৰখিনি পূৰা গা চা ধুই কিনে তাতে আগত পূজা দিলোঁ আৰু ইফালে লাগিব কপিৰাইট যিহে মিউজিক মানে কপিৰাইট লাগি যাব মোৰ একদম শাৰীৰ অৱস্থা নামানে মানে কি হ'ল মন্দিৰৰ ভিতৰত যিটো ওপৰৰ পানী সেইটো যাব ব্যৱস্থা নাই ফুটাটো দেখা হোৱা নাই তো তাৰ কাৰণে একদম ব্লক হৈ যায় আৰু পানীখিনি তাতে ভক্তি দিয়াৰ কাৰণে পানীখিনি মানে গোটেই শাৰী ঠাৰি জিকি ঠিকি একদম অৱস্থা নাইকিয়া হ'ল এনে বাৰিষাৰ বতৰ গোটেই ধুই দিব লাগিব চব আৰু উপায় নাই তো যিয়ে আৰু ইমানখিনিয়ে ভিডিঅ'টো একদম সৰু এটা ভিডিঅ' আছিলে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কি কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কিনে কাষতে থকা বেল আইকনটো দিবা অলকে থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায় তো আজিৰ কাৰণে বাই বাই টাটা লাভ ইউ গাইজ জয় আই অসম